নমস্কাৰ বন্ধুসকল, ডিজিটেলি আসাম ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটোত ক্লিক কৰি অল নটিফিকেশ্যনটো অন কৰি লওক যাতে আমি আপলোড কৰা বিভিন্ন ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিম। হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকক এনেকুৱা এটা এপ্লিকেশ্যনৰ বিষয়ে ক'বলৈ গৈছোঁ যিটো এপ্লিকেশ্যন ভাৰত চৰকাৰে কৰোনাৰ সৈতে যুঁজ দিবৰ কাৰণে লঞ্চ কৰিছে। তো এই এপ্লিকেশ্যনটো আপুনি মই প্ৰত্যেকজন ব্যক্তি ইউজ কৰাটো অত্যন্ত প্ৰয়োজন, কাৰণ এই এপ্লিকেশ্যনটোৰ যোগেদি ভাৰত গভৰ্ণমেণ্টে ট্ৰেকিং কৰিব পাৰিব যে আপুনি মই কৰোনা সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শলৈ আহিছোঁ নেকি, বা আপোনাৰ মোৰ কৰোনাৰ লক্ষণ গাত দেখা দিছে নেকি, বা আপুনি মই কৰোনা সংস্পৰ্শিত ব্যক্তি যিজন ব্যক্তি বৰ্তমান সময়ত কৰোনা ৰোগত আক্ৰান্ত হৈছে তেনেকুৱা ব্যক্তিক আপুনি মই লগ পাইছিলোঁ নেকি। তো এই এপ্লিকেশ্যনৰ যোগেদি আপুনি সকলো গম পাই থাকিব। তো এপ্লিকেশ্যনটো আপুনি মোবাইলত গুগলৰ প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব আৰু আপুনি চাৰ্চ কৰিব AAROGYA আৰোগ্য সেতু এপ। ঠিক আছে, এপ্লিকেশ্যনটো আপুনি প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব। তো ডাউনলোড কৰি আপুনি ইনষ্টল কৰি ল'ব। তো এপ্লিকেশ্যনটো খুব কম MB আছে, 2.91 MB আছে, পটককৈ ডাউনলোডো হয় আৰু ব্যৱহাৰ কৰিবলৈ খুব সহজ হয়। তো কেনেকৈ ধৰণে ব্যৱহাৰ কৰিব লাগে মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই গৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। তো এপ্লিকেশ্যনত আপুনি বহুতখিনি ফিচাৰ্ছ দিয়া হৈছে ইয়াত। তো আপুনি এপ্লিকেশ্যনটো ডাউনলোড কৰিলে আৰু ডাউনলোড কৰাৰ পিছত আপুনি অ'পেন কৰিব। তো অ'পেন কৰাৰ লগে লগে আপোনাক ফাৰ্ষ্ট লেংগুৱেজ চিলেক্ট কৰিবলৈ দিব। মই ইংলিছ লেংগুৱেজটো চিলেক্ট কৰি লৈছোঁ, ইয়াত আছামিজটো নাই। ইংলিছ চিলেক্ট কৰাৰ পিছত আপুনি তলত নেক্সট বটনটোত ক্লিক কৰিব আৰু তাৰপিছত আপোনাৰ আৰু কিছুমান ইয়াত কুৱেশ্যন সুধিব বা কিছুমান ইণ্টাৰফেচ আপুনি দেখা পাব। এইবিলাক আপুনি ভাল ধৰণে পঢ়ি ল'ব আৰু তাৰপিছত আপুনি নেক্সট কৰি গৈ থাকিব। তো নেক্সট তাৰপিছত এবাৰ শেষত আপোনাৰ ৰেজিষ্টাৰ্ড নাও এটা বটন পাব আৰু ৰেজিষ্টাৰ্ড নাও বটনটোত ক্লিক কৰি পানি আপুনি আই এগ্ৰিটোত ক্লিক কৰিব। ইয়াত কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়া হৈছে। আপুনি যিখিনি তথ্য দিব এই তথ্যখিনি গভৰ্ণমেণ্টৰ হাতত থাকিব, এইখিনি কোনো বেলেগৰ হাতলৈ নাযায় আৰু গভৰ্ণমেণ্টে এই তথ্যখিনিৰ সহায়ত ট্ৰেকিং কৰিব পাৰিব। মোবাইল ইণ্টাৰনেট বা মোবাইলৰ বিভিন্ন ধৰণৰ টেকন'লজিৰ সহায়ত গভৰ্ণমেণ্টে ট্ৰেকিং কৰিব পাৰিব আৰু আপুনি আই এগ্ৰিটোত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ কিছুমান পাৰ্মিশ্যন খুজিব, আপুনি এইখিনি পাৰ্মিশ্যনখিনি এলাউ কৰি দিব লাগিব। ঠিক আছে, ব্লুটুথৰ পাৰ্মিশ্যন খুজিব, আপুনি য়েছ কৰি দিব। তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰ দিব, মই মোৰ মোবাইল নাম্বাৰ দি লৈছোঁ। মোবাইল নাম্বাৰ দিয়াৰ পিছত আপুনি ছাবমিট বটনত ক্লিক কৰিব। তাৰপিছত আপোনাৰ এটা OTP আহিব, OTPটো আপুনি ইয়াত এণ্টাৰ কৰি দিব। আপোনাৰ মোবাইলতে যদি চিমটো সোমাই থাকে অট'মেটিকলি ভেৰিফাইড হৈ যাব। ঠিক আছে, মোৰ OTPটো ভেৰিফাই হৈ গ'ল। তো OTPটো ভেৰিফাই হোৱাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ খোল খাব। ঠিক আছে, ইয়াত আপোনাক কিছুমান কুৱেশ্যন সুধিব এতিয়া। তো আপোনাৰ জেণ্ডাৰ মেল ফিমেল আপুনি চিলেক্ট কৰিলে, ঠিক তেনেদৰে বিভিন্ন ধৰণৰ কুৱেশ্যন সুধি গৈ থাকিব, বয়স সুধিব, আপুনি এনচাৰটো সঠিকমতে দি যাব। আপোনাৰ কফ, ফিভাৰ বা কিবা আপোনাৰ উশাহ নিশাহ শ্বাস প্ৰশ্বাসজনিত কিছুমান সমস্যাত ভুগি আছে নেকি, মই তেনেকুৱা কোনো সমস্যাত ভোগা নাই, নন অফ দি এবভ। ঠিক আছে, ডায়েবেটিছ, হাইপাৰটেনশ্যন, লাং ডিজিজ, হাৰ্ট ডিজিজ, কিবা বেমাৰত আপুনি ভুগি আছে নেকি। যদি আপুনি ভুগি আছে আপুনি মিছাকৈ নিলিখিব, আপুনি সঁচাটোৱে লিখিব আৰু নন অফ দি এবভ, মই ইয়াত কোনো ভুগি থকা নাই। তাৰপিছত আপুনি সম্পূৰ্ণ এটা এটাকৈ পঢ়ি গৈ থাকিব। ঠিক আছে, তাৰপিছত আপুনি এনচাৰখিনি সম্পূৰ্ণ শুদ্ধকৈ দি যাব। তো মই যিখিনি এনচাৰ দিছোঁ এইখিনি মতে মই কোনো ধৰণৰ তেনেকুৱা ৰোগত মোৰ গাত কৰোণা কোনো লক্ষণ হোৱাৰ সম্ভাৱনা নাই বুলি ইয়াত কৈছে। ঠিক আছে, তো ইয়াত আৰু কিছুমান আপোনাক মোক পৰামৰ্শ দিয়া হৈছে। ধৰি লওক ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি ৰাখিবলৈ কোৱা হৈছে, এপ্লিকেশ্যনটো ৰেগুলাৰ চেক কৰিবলৈ কৈছে, নিজৰ ৰেগুলাৰ চেকআপ কৰাই থাকিবলৈ কৈছে, নিজেই ভাল ধৰণে চেকআপত থাকিবলৈ কৈছে। তো তাৰপিছত আপোনাৰ হেণ্ডশ্বেক নিদিবলৈ কৈছে, নমস্কাৰ দিবলৈ কৈছে। তো ছ'চিয়েল গেডাৰিঙৰ পৰা আঁতৰি থাকিবলৈ কৈছে, মানুহৰ পৰা 6 ফুট ডিষ্টেঞ্চত থাকিবলৈ কৈছে। তাৰপিছত ইয়াতে বহুতখিনি ইনফৰ্মেশ্যন আছে, আপুনি এইখিনি নিজে ভাল ধৰণে চাব আৰু আপুনি শ্বেয়াৰ কৰিব। ইয়াত আপুনি গভৰ্ণমেণ্টৰ হেৰিয়ত আপুনি ডনেট কৰিবৰ কাৰণে এটা UPI এড্ৰেছ দিয়া হৈছে, আপুনি গভৰ্ণমেণ্টৰ ৰিলিফ ফাণ্ডত আপুনি ডনেট কৰিব পাৰে। ঠিক আছে, তো এপ্লিকেশ্যনটো শ্বেয়াৰ কৰিবৰ কাৰণে ইয়াত এটা শ্বেয়াৰ বটনো দিয়া হৈছে। ঠিক আছে, তো ফ্ৰেণ্ডছ, এই এপ্লিকেশ্যনটো আজি আপুনি মোবাইলত ডাউনলোড কৰি ইনষ্টল কৰক আৰু এপ্লিকেশ্যনটো ব্যৱহাৰ কৰক আৰু এপ্লিকেশ্যনটো আপুনি ৰেগুলাৰ চেকআপ কৰি থাকক, ৰেগুলাৰ চেক কৰি থাকক আৰু আপুনি ঘৰৰ পৰা ওলাই গ'লে বিশেষকৈ এপ্লিকেশ্যনটো আপুনি ব্যৱহাৰ কৰিব লাগিব। তো যিটো এপ্লিকেশ্যন ব্যৱহাৰ কৰিলে আপুনি নিজৰো ছেফটি হৈ থাকিলে আৰু গভৰ্ণমেণ্টৰো কিছুমান ডাটা কালেক্টত আপুনি মই সহায় কৰা হ'ব। ঠিক আছে, তো বন্ধুসকল, ভিডিঅ'টো ইমানখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে আপোনাৰ ফ্ৰেণ্ডক ভিডিঅ'টো শ্বেয়াৰ কৰক। ঠিক আছে, থেংক ইউ।